National Initiative for School Heads and Teachers Holistic Advancement, NISHTHA FLN Foundational Literacy and Numeracy course to Diksha App পাবৰ কাৰণে আমি ফিংগাৰটিপছতে কি ধৰণে পাম তাৰ বাবে এই ভিডিঅ' কৰা হৈছে আপোনালোকে ভিডিঅ'টো চাই যাব সো Diksha Appত পাবৰ কাৰণে প্ৰথমে আমি Diksha Appটো ওপেন কৰিম আমাৰ ফোনত ওপেন কৰাৰ পাছত এনেধৰণে আমি স্ক্ৰীনখন দেখা পাম ওয়েলকাম টু Diksha সো ইয়াতে এনেধৰণে কন্টেন্টস কিছুমান আহিব Diksha Appত যিবিলাক কন্টেন্টস আমি ক্লাছ ওয়াইজ সাবজেক্ট ওয়াইজ লাভ কৰোঁ আমি ইয়াতে ওপৰতে বাওঁফালে ওপৰত প্যাৰেলাল বাৰ এডাল দেখা গৈছে তিনটা ষ্ট্ৰেট প্যাৰেলাল বাৰ সো তাতে আমি ক্লিক কৰিম ইয়াতে মাই গ্ৰুপস ট্ৰাই নিউ Diksha এক্সপেৰিয়েন্স সো এনেধৰণে অপচন কেইটা হ'ব এটা 2 নম্বৰ অপচনটো ট্ৰাই নিউ Diksha এক্সপেৰিয়েন্স তাতে ক্লিক কৰিম তাতে ক্লিক কৰিলে আমাৰ যেটো আপডেটেড এপটোৰ আপডেটেড আমি ভাৰ্সনটো আমি চাব পাৰিম ইয়াতে NISHTHA ৰেড কালাৰ দেখা গৈছে সো এটো সেকেন্ডাৰী কাৰণে আছিল ইতিমধ্যে এটো কমপ্লিট কৰিছে আৰু ব্লু কালাৰ এটো NISHTHA প্ৰাইমাৰী লেভেলৰ কাৰণে স্পেশালি 1 to 4 যত ক্লাস আছে সকলোৱে এই কোর্সটো কৰিব লাগিব সো এই কোর্সটো আমি যদি ওপেন কৰো ওপেন কৰিলে আমি তাৰ ভিতৰত থকা কন্টেন্টস খিনি পাম আৰু সেই কন্টেন্টস খিনি আমি 1 by 1 কমপ্লিট কৰি যাব পাৰিম সো কন্টেন্টস খিনি যদি ওপেন কৰো আমি জয়েন কোর্স কৰিব লাগিব কোর্সত জয়েন কৰিব লাগিব জয়েন অটোমেটিক্যালি হ'ব যদি আপোনাৰ লগইন ইতিমধ্যে কৰা আছে ৰেজিষ্ট্ৰেচন কৰাইছে ইয়াতে ৰেজিষ্ট্ৰেচন কৰা নাই যেহেতু বেলেগ এটা একাউন্ট আছে ইতিমধ্যে সো ৰেজিষ্টাৰ কৰা নাই যদি ৰেজিষ্টাৰ কাৰবাৰ কৰিবলৈ বাকি আছে আন এটা ভিডিঅ' দিয়া আছে হেতু চাই ল'ব পাৰে সো যদি জয়েন কোর্স কৰা হয় লগইন নকৰাকৈ এতিয়া পুনৰ ৰেজিষ্টাৰ কৰি লগা হয় সো এনে ধৰণে লগইন কৰাৰ থাকিলে অটোমেটিক্যালি ৰেজিষ্টাৰ হৈ যাব জয়েন হৈ যাব আৰু এটা এটাকৈ কন্টেন্টস খিনি কৰি 100% যেতিয়া কৰিব তেতিয়া ইন দা এন্ড এখন সাৰ্টিফিকেট আপোনালোকে পাব হেকত